নমস্কাৰ মই সুনিতা কৌশিক আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো আজি মই এটা বিশেষ ব্লগ এটা বনাইছো আপোনালোকৰ কাৰণে হাকো আপোনালোকে ভাল পাব চাই আজি যেহেতু এটা বিশেষ দিন 5 জুন তাৰিখটো গোটেই বিশ্বতে বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰা হয় ওয়াৰ্ল্ড এনভাইৰনমেন্ট ডে আমি সকলোৱে জানো যেহেতু প্ৰকৃতিৰ কাৰণে উৎসৰ্গিত এটা বিশেষ দিন কিন্তু মই ভাবো যে প্ৰকৃতিৰ কাৰণে উৎসৰ্গিত এটা বিশেষ দিন হ'ব নালাগে আমি প্ৰত্যেক দিনাই প্ৰকৃতিৰ কাৰণে আমি কিছু কাম কৰিব লাগে যেতিয়া আমি সময় সুবিধা পাওঁ যেতিয়া সুযোগ পাওঁ তেতিয়াই কৰিব লাগে যেনে গছ পুলি ৰোপণ কৰা আমাৰ চাৰিওকাষটো চাফ চিকুণকৈ ৰখা তাৰ লগতে আমি গছ পুলি ৰোপণ কৰিলেও নহ'ব তাক ডাঙৰ দীঘল কৰা ভালকৈ গতিকে এই ধৰণৰ কামবোৰ আমি সদায় প্ৰায় যেতিয়া সময় সুযোগ সুবিধা পাওঁ আমি কৰি থাকিব লাগে যাতে আমাৰ পৰিৱেশ তন্ত্ৰটো ভাৰসাম্যতাটো আমাৰ মেনেজ হৈ থাকে আৰু বৰ্তমান সময়ত আমি দেখিবলৈ পাইছো যে বিভিন্ন ধৰণৰ ঘটনা ঘটি আছে পৃথিৱীৰ চৌদিশে আৰু বিভিন্ন ধৰণৰ ঘটনাৰ মই ভাবো যে মেইন কাৰণটো হৈছে পৰিৱেশ তন্ত্ৰটো ইমবেলেন্স হৈ গৈছে ভাৰসাম্যতাটো হেৰাই পেলাইছে পৰিৱেশ তন্ত্ৰই হেতু আমাৰ কাৰণে হৈছে আচলতে আমি মানুহবিলাকে বিশেষকৈ প্ৰাণীবিলাকক দোষ দি লাভ নাই প্ৰাণীবিলাক বাকি আমি চৰাই চিৰিকটি যি দেখোটা ডিসিপ্লিন হৈ থাকে তেওঁলোকৰ জীৱ-জন্তু হওক কিন্তু আমি মানৱ জাতিটোৱে কিছু ক্ষেত্ৰত ডিসিপ্লিন হেৰুৱাই পেলাইছো আৰু বিশেষকৈ আমি সেই কাৰণে পৰিৱেশৰ ওপৰত আমি বেছি হাৰ্ম কৰিছো সেই কাৰণে পৰিৱেশৰ ইন ৰিটাৰ্ন আমাক প্ৰকৃতিৰ ইন ৰিটাৰ্ন আমাক কিছু বেয়া হাৰ্ম কৰিব পৰা বস্তুই আমাক দিছে আমি যেহেতু এটা দেখি আছো চাৰিওফালে যেনে কৰোনা ভাইৰাছৰ গোটেই উপদ্ৰৱ গোটেই বিশ্বত লকডাউনৰ মাজত আমি ইমান দিন কটালো এটা খুলিছে যদিও আমি আগৰ দৰে আমি আগতে যেনেকৈ মুক্ত মনেৰে চাৰিওফালে ঘূৰি ফুৰিব পাৰিছিলো এতিয়া নিশ্চয় নোৱাৰো অলপলো ক'বাত ভয় লাগে যে কিজানি মই ভাইৰাছটো কঢ়িয়াই লৈ আহোঁ কিজানি মোৰ বেমাৰে হয় বা কিজানি মোৰ ওচৰ চুবুৰীয়া মোৰ ভালপোৱাজনৰে বেমাৰ হয় মা দেউতাৰ বেমাৰ হয় গতিকে এই ধৰণৰ আমি ক'বাত এটা সৰু আমি বহলভাৱে জীয়াই আছিলোঁ ঘপককৈ আমাৰ পৃথিৱীখন বহুত সৰু হৈ গ'ল আমি ক'বাত সৰু ঠাইডোখৰত আমাক সোমোৱাই দিলে আৰু বাকিখিনি গোটেই নেচাৰে নিজৰ কাৰণে লৈ ল'লে এইটো খুব ডাঙৰ কথা আমি নাভাবোঁ বহুত সময়ত আমি নাভাবোঁ আমি যি মন যায় তাকে কৰি গৈ থাকোঁ কিন্তু নহয় এটা বিশেষ দিন বুলি নহয় প্ৰত্যেক দিনে আমি পৰিৱেশ তন্ত্ৰটোৰ কথা ভাবিব লাগে প্ৰত্যেক দিনে আমি প্ৰকৃতিৰ কথা ভাবিব লাগে নেচাৰৰ কথা ভাবিব লাগে আৰু এতিয়া যেহেতু লকডাউনৰ মাজত গাড়ী ঘোঁৰা চলা নাছিলে পৰিৱেশ বহুতখিনি চাফ চিকুণ হৈ গৈছে চাৰিওফালৰ বাতাবৰণবিলাক খুব সুন্দৰ হৈছে আৰু ৰাতি বাহিৰত বহি বতাহজাক যে লওঁ কি সুন্দৰ বতাহ মই সঁচা কৈছোঁ আজিলৈকে ইমান গা মন জোৰাই যোৱা বতাহ কবিতাতহে পঢ়িছিলোঁ সঁচাকৈ কিন্তু ল'ব পৰা নাছিলোঁ কিন্তু এতিয়া মই কেতিয়াবা ৰাতি মোৰ বেলকনিত বহি মই যেতিয়া বতাহ লওঁ মই দীঘলকৈ উশাহ লওঁ বতাহটো ইমান ধুনীয়া হৈ গৈছে ইমান ফ্ৰেছ হৈ গৈছে গতিকে সেই বস্তুটো যাতে আমি সদায় অকণমান হ'লেও আমি আমাৰ ফালৰ পৰা প্ৰত্যেকে যদি অৰিহণা দিওঁ মেইনটেইন কৰিবলৈ সেই বস্তুটো তেতিয়াহ'লে আমি হয়তো ভৱিষ্যতে বহুত সুৰক্ষিত হৈ থাকিব পাৰোঁ আৰু বিভিন্ন সময়ত আৰু এটা খুব ভাল লগা চৰাই চিৰিকটিৰ মাত ইমান চৰাই চিৰিকটিৰ মাত বাঢ়ি গৈছে এতিয়াও মোৰ পিছফালে চৰাই চিৰিকটিয়ে মাত দি আছে গতিকে তেনেকুৱা অনবৰত চৰাই চিৰিকটিৰ মাত শুনি থাকিব পোৱা যায় কিমান ভাল লাগে মনটো বিৰাট বেছি ভাল লাগে সেইকাৰণে মোৰ আজি বিশেষভাৱে কিবা এটা বেলেগ লাগিল কাৰণে আজিৰ দিনটোত মই ভাবিলোঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ আৰু লগতে মোৰো এটা সৰুকৈ বেলকনিত পিছফালে দেখিছে ফ্লেটত থাকোঁ বৰ ডাঙৰ বেলকনি নাই সৰুকৈ বেলকনিতে মই ভালপোৱা কিছু গছ পুলি লগাই ৰাখিছোঁ ফুলৰ গছ লগাইছোঁ যাতে মই মোৰ ঘৰটো সেউজীয়া কৰি ৰাখিব পাৰোঁ আৰু এইটো খুবেই দৰকাৰী যিমান পাৰে নিজৰ চাৰিওফালটো চৌদিশটো সেউজীয়া কৰি ৰাখক সেউজীয়া যিটো আমি জানোৱেই উদ্ভিদৰ পৰা অক্সিজেন পাওঁ আমি আৰু কাৰ্বন ডাই অক্সাইড উদ্ভিদে গ্ৰহণ কৰিব পাৰে গতিকে কিমান শুদ্ধ এটা আমাৰ মাজত আমাৰ এটা সাংঘাতিক ধৰণৰ এটা সম্পৰ্ক আছে আমাৰ আৰু উদ্ভিদৰ প্ৰাণী আৰু উদ্ভিদৰ গতিকে সেই সম্পৰ্কটোক আমি জীয়াই ৰখা উচিত আমাৰ চাৰিওকাষটো সেউজীয়া কৰি এইকাৰণে মই আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ আপোনালোকৰ কাৰণে মই দেখুৱাম মোৰ সৰুকৈ বেলকনিত কেনেকৈ গছ লগাই ৰাখিছোঁ বা আজিৰ দিনটোতো মই বিশেষ দিনটোতো এটা গছ পুলি ৰুইছোঁ আৰু আশা কৰিছোঁ আপোনালোক সকলোৱে আজি বিশেষ দিনটোত এটা গছ পুলি ৰুইছে বুলি
পাৰোঁ মোৰ ঘৰৰ চুক কোণ য'ত যেনেকৈ পাৰোঁ মই সেউজীয়া কৰি ৰাখিবলৈ চেষ্টা কৰোঁ মোৰ বেলকনিটোতো যিখিনি জেগা আছে যিখিনি ঠাই আছে সেইখিনি মই ব্যৱহাৰ কৰোঁ লগতে মোৰ টেবুলত হওক মোৰ ক'ৰবাত চুক এটা পালোঁ মই ফ্ৰিজৰ ওপৰত হওক ক'ৰবাত মই য'তে পাওঁ সেউজীয়া কিবা এবিধ সজীৱ উদ্ভিদ মোৰ লগাই খুব ভাল লাগে আৰু মই সেউজীয়া বহুত বেছি ভাল পাওঁ মোক যদি একদম সেউজীয়াৰ মাজত নি এৰি দিয়ে মই একদম পাগল হৈ যাম তেনেকুৱা ধৰণৰ গতিকে নেচাৰটোৰ লগত আমি সদায় ৰিলেশ্যনটো খুব ভাল ৰাখিব লাগে মোৰ লাগে যে প্ৰকৃতিক আমাৰ দৰকাৰ নাই আমাকহে প্ৰকৃতিৰ দৰকাৰ যিটো প্ৰকৃতিক আমি জীয়াই থাকিবলৈ প্ৰকৃতিৰ দৰকাৰ প্ৰকৃতিটো আমি নহ'লেও চলি যায় দেখোন আমি দুমাহ ঘৰৰ পৰা নোলালোৱে প্ৰকৃতি নচলিলে বেছি ভালেই হ'ল কিমান ধৰণৰ কথা শুনিলোঁ আমি যে গংগা চাফা কৰিবলৈ 100 কোটি টকাৰ প্ৰজেক্ট আছিলে তেতিয়াও গংগা চাফা নহ'ল মানে আমাৰ উপদ্ৰৱৰ কাৰণেইতো নহ'ল সদায় গৈ মানুহে গা ধুই থাকিব সদায় গৈ মানুহে কিবা কৰি থাকিব কেনেকৈ হ'ব কিন্তু সেই দুমাহ কোনো মানুহ নগ'ল গংগা চাফা হৈ গ'ল বোলে 100 কোটি টকাও কাম নকৰিলে য'ত দুমাহ আমাৰ উপদ্ৰৱৰ পৰা যে বাচি থাকিল প্ৰকৃতি তাতে গংগাৰ নিচিনা ইমান পবিত্ৰ নদী সকলোৱে আমি পবিত্ৰ বুলি মান্য কৰি সকলোৱে তাতে গা ধুব যাওঁ পাপ খণ্ডন হয় বুলি যায় মানুহবিলাকে গতিকে সেই গংগা চাফা হৈ গ'ল এইটো ডাঙৰ কথা তেনেকৈ আৰু বিভিন্ন ঠাইত পৰিৱেশ বহুত ভাল হৈছে গতিকে এই ভালটোক আমি কেনেকৈ বেলেঞ্চ কৰি ৰাখিব পাৰোঁ তেতিয়াহে মানুহৰ প্ৰাণীৰ বিশেষকৈ প্ৰাণীৰ এই ভাৰসাম্যতাটো ৰক্ষা হ'ব পৃথিৱীখনত প্ৰকৃতিৰ লগত ভাৰসাম্যতাটো আমি যদি ৰক্ষা কৰোঁ তেতিয়া আমাৰো ভাৰসাম্যতাটো ৰক্ষা হ'ব নহ'লে এই ধৰণৰ বিভিন্ন বস্তু কেতিয়াবা ইমান ডাঙৰ চাইক্লন আহিছে কেতিয়াবা ভূমিকম্প হৈছে কেতিয়াবা কিবা আমি সদায় এই 2-3 মাহে বেয়া কথাই শুনি আছোঁ মন নাযায় বেয়া কথা শুনিব ক'ৰবাত না ক'ৰবাত লাগে যে আমি প্ৰকৃতিক বহুত বেছি হাৰ্ম কৰিছোঁ আৰু মই কালি এটা ভিডিঅ' চালোঁ নৰৱেৰ গোটেই এটা পৰ্চন মানে এটা দেখিছে চাগে বহুতে ভিডিঅ'ত এটা ঠাইৰ 3-4টা ঘৰ ধৰি এটা ডাঙৰ এৰিয়া সাগৰত সোমাই গ'ল আচৰিত ধৰণৰ ভিডিঅ' মানে চাগে ফেক নহ'ব সঁচাই ইণ্ডিয়া টিভিয়ে শ্বেয়াৰ কৰিছিলে মই ইণ্ডিয়া টিভিৰ ৱেবছাইট হেৰিত দেখিছোঁ ফেচবুক পেজ আৰু ইনষ্টাগ্ৰামত চ' ইণ্ডিয়া টিভিয়ে নিশ্চয় ভুল তথ্য দিয়া নাই আমাক গতিকে তেনেকুৱাও হ'ব ধৰিছিল কিমান ভয় লগা কথা আমি ইয়াত বহি আছোঁ কাষত যদি নদী আছে আমাক উটুৱাই লৈ যাব নদীয়ে বা সাগৰে কিমান এটা মানে ভয় লগা কথা আৰু আমাৰ চাৰিওফালে বানপানী গৰাখহনীয়া কিমান বৃদ্ধি হৈছে আৰু গৰাখহনীয়াৰো এটা কাৰণ গছ গছনি কম ৰোৱাৰ ফলতো হয় বুলি কয় তাৰ হয়তো বিভিন্ন কাৰণ থাকিব পাৰে কিন্তু মই ভাবোঁ যিমান পাৰোঁ আমি গছ গছনি ৰুব লাগে সেউজীয়া কৰি ৰাখিব লাগে মনবোৰো সেউজীয়া হয় মনবোৰ যেতিয়া সেউজীয়া হয় প্ৰকৃতি যেতিয়া সেউজীয়া হয় মনবোৰো সেউজীয়া হয় আৰু সেউজীয়া ৰংটো খুবেই ভাল চকুৰ কাৰণে খুবেই ভাল মোৰ এটা ঠাই আছে মোৰ ড্ৰয়িং ৰুমত মই সোফাত বহি মই যেতিয়া এই বেক চাইডটোৱে যে দেখি আছে মোৰ আগফালে মই য'ত থিয় আছোঁ তাৰ আগফালে মোৰ সোফা আছে তাত বহি মই দিনটো ইফালে চাই থাকিব পাৰোঁ আপোনালোকক মই ভিউটো দেখুৱাম ইমানেই ভাল লাগে মনটো চকুকেইটাই কিবা এটা সাংঘাতিক শান্তি পায় এইটো মোৰ নিজৰ অভিজ্ঞতাই নেকি নাজানো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ হয়তো সকলোৰে হয় তেনেকুৱা অভিজ্ঞতা নেচাৰটোৰ লগত ইমান ক্ল'জ হৈ থাকিলে আৰু মোৰ বেলকনিত ঘৰচিৰিকা চৰাইও আহি পৰে এতিয়া দেখুৱাব নোৱাৰোঁ এতিয়া নাই বাৰু কিন্তু মাজে মাজে ঘৰচিৰিকা আহি পৰে আৰু ঘৰচিৰিকা চিৰি শব্দ লগত বতাহজাক দিলেতো ধুনীয়াকৈ মোৰ পিছফালে দেৱদাৰু গছ এজোপাও আছে ধুনীয়া লৰি থাকে মানে বেলেগ ধুনীয়া পৰিৱেশ মোৰ চোফাখনত বহি মই দিনটো কটাব পাৰোঁ আপোনালোকে ভাবক এতিয়া কিমান মই যেতিয়া অনুভৱ কৰোঁ যে কিমান দৰকাৰ এইবোৰ বস্তু যিমানেই মানুহ নাথাকক প্ৰকৃতিৰ লগত যদি একাত্ম হ'বলৈ শিকে তেতিয়াহ'লে আপুনি বেছি মনটো বেছি ফূৰ্তি হয় যিমানেই ঘৰত মানুহ নাথাকক যিমানেই যি নাথাকক এইবোৰ বস্তু এটা এটা জীয়াই থকাৰ উপাদান মানুহৰ বেছিকৈ ক'লোঁ নেকি মই মনৰ কথা কৈ আছোঁ দেই আপোনালোকে ভাল পাব বুলি ভাবিছোঁ লগতে মই দেখুৱাম ভিডিঅ' অকণমান ভিডিঅ' মই কেনেকৈ মোৰ অকণমান সৰুকৈ বেলকনিটোত কেইবিধমান গছপুলি আছে ফুলৰ গছেই আছে বিশেষকৈ সেউজীয়া ধৰণৰ গছবোৰ ৰাখি ভাল পাওঁ মই আৰু লগতে মোৰ ঘৰৰ চুকে কোণে এটা দুটা আছে মই আপোনালোকক দেখুৱাম আশা কৰোঁ আপোনালোকে ভাল পাব শ্বেয়াৰ কৰিব
বিচাৰোঁ মোৰ স্কুলীয়া লাইফৰ আপোনালোকে শুনি কিজানি ভাল পাবনে নাই নাজানো কিন্তু মোক ক'ব মন গৈছে আজিৰ বিশেষ দিনটো আজি আছিলে ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে 5 জুন আছিলে স্কুল গৈছিলোঁ নৰ্মেল তেতিয়া মই ক্লাছ 9ৰ ষ্টুডেণ্ট স্কুল গৈছিলোঁ স্কুলত যেতিয়া গৈ পালোঁ ফাৰ্ষ্ট ক্লাছত ৰোল কল কৰিব ছাৰ আহিলে আহি পেলাই ক'লে আজি ক্লাছ নহয় আজি 8, 9, 10ৰ কিছু মানে বাছি ষ্টুডেণ্টখিনিক এঠাইলৈ লৈ যাব য'ত আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে এখন সভাৰ আয়োজন কৰিছে প্ৰশাসনৰ ফালৰ পৰা ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা গোটেই ডিষ্ট্ৰিক্টত যিমানবোৰ স্কুল আছে তাৰে পৰা বাছা কিছু ষ্টুডেণ্ট লৈ টিচাৰবিলাক তালৈকে যাবলৈ দিছে বুলি ক'লে তেতিয়া মই অকণমান স্কুল লাইফত অকণমান আগ্ৰহ আছিলোঁ মানে পঢ়াটো ঠিক ঠাক ভালেই আছিলোঁ ৰোল নম্বৰ 1ও আছিলোঁ দেই যি কি নহওক গতিকে মোৰ নম্বৰটো আহি গ'ল আৰু যিহেতু মই ক্লাছ 9ৰ ষ্টুডেণ্ট আছিলোঁ ৰোল নম্বৰ 1 আছিলোঁ আৰু অকণমান কিছু ক্ষেত্ৰত আগভাগ লৈছিলোঁ আগ্ৰহ আছিলোঁ গতিকে মোৰ নামটো আহি গ'ল যে মই যাব লাগে তেনেকৈ আমি 10-12জন কিবা ষ্টুডেণ্ট বহুতখিনি এখন গাড়ী পঠিয়াই দিছিলে আমি গ'লোঁ তাতে গৈ ডাঙৰ মিটিং ডাঙৰ সভাৰ আয়োজন কৰিছিলে তেতিয়া শোণিতপুৰ ডিষ্ট্ৰিক্টৰ DC আছিলে LS চাংচন বাইদেউগৰাকী নাম আছিলে LS চাংচন তেখেত আছিলে লগতে বিভিন্ন DSP SP এনেকুৱা ধৰণৰ ভাল ৰেংকৰ মানুহ বিধায়ক বা তেনেকুৱা ভাল প্ৰশাসনিক বিষয়াবোৰ আছিলে তাতে সভাত সজাগতামূলক সভা আছিলে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে স্কুলৰ ল'ৰা ছোৱালীক এটা সজাগতা দিবলৈ বা বুজাবলৈ যে কিমান দৰকাৰ পৰিৱেশ তন্ত্ৰটো যে ভাল হৈ থকাটো কিমান দৰকাৰ সেইটোৰ ওপৰত আছিলে গতিকে তাৰ পাছত চৰি কাহিনীটো কৈছিলোঁ পাহৰি গ'লোঁ তেতিয়া তাতে ষ্টুডেণ্টবিলাকৰ মাজত ঘপকৈ তাতে এটা আকস্মিক বক্তৃতা এক্সটেম্পৰ স্পীচ যিটো কয় সেইটো এটা আয়োজন কৰিলে তেতিয়া কোনে পাৰ্টিচিপেট কৰিব এখন স্কুলৰ পৰা 2জনকৈ পাৰ্টিচিপেট কৰিব দিলে আৰু বহুত স্কুল আছিলে গোটেই শোণিতপুৰ ডিষ্ট্ৰিক্টত আৰু ডিষ্ট্ৰিক্টৰ কিমান স্কুল আৰু তাৰে ভালেখিনি স্কুল আছিলে তাতে তেতিয়া মই আকৌ সেইটো সময়ত স্কুলত থাকোঁতে কুইজ আকস্মিক বক্তৃতা কবিতা আবৃত্তি নাচে গানে মানে একদম আগত থাকোঁ সদায় গতিকে মোৰ নামটোৱেই প্ৰস্তাৱ হ'ল আৰু সুনীতা আৰু এজন ল'ৰা আছিলে তেনেকৈ 2জনৰ নাম প্ৰস্তাৱ হ'ল আৰু তাৰপিছত গ'লোঁ ষ্টেজত এনেকৈ চিট দিয়ে ন এনেকৈ চিটত নাম লিখা থাকে এক্সটেম্পৰ স্পীচ চিটটো চাই পেলাই ক'ব লাগে প্ৰথম চিটটো কোনোবা এজন পৰিৱেশ বিজ্ঞানী নাম পৰিছিলে তেওঁৰ বিষয়ে মোৰ বিশেষ জ্ঞান নাছিলে গতিকে চিটটো থ'লোঁ নেক্সট চিট এটা ল'বলৈ আৰু চান্স দিয়ে আৰু এটা ল'লোঁ তাত আছিলে প্ৰাণী আৰু উদ্ভিদৰ সম্পৰ্ক যিটোৰ কথা মই অলপ আগতে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ সেইকাৰণে মোৰ মনত পৰিল আচলতে প্ৰাণী আৰু উদ্ভিদৰ সম্পৰ্ক গতিকে সেইটোৰ ওপৰত মই যি নহওক অলপটো জনা হয় 2 মিনিট সময় দিছিল 2 মিনিট সময়ত মই যি জানো আৰু যিমানখিনি মোৰ মনত আহিছে মই চব ক'লোঁ নন ষ্টপ 2 মিনিটত একদম লগত চাইণ্টিফিক কথাও ক'লোঁ বিজ্ঞানসন্মত কি ধৰণৰ কথা হয় প্ৰাণী আৰু উদ্ভিদৰ মাজত সেইবোৰ ক'লোঁ গোটেইখিনি ক'লোঁ কৈ মেলি এটা সুন্দৰ স্পীচ এটা 2 মিনিটত মই দি নামি গ'লোঁ ৰিজাল্ট এনাউন্সতে মই ফাৰ্ষ্ট প্ৰাইজ পালোঁ সেইটো মোৰ কাৰণে বহুত মানে ডাঙৰ কথা তাৰ আগে পিছেও আকস্মিক পুৰস্কাৰ পায়ে থাকোঁ কিন্তু সেইটো মোৰ বিশেষ আছিলে কিয়নো এই বিশেষ দিনটোত বিশ্ব পৰিৱেশ দিৱসৰ বিশেষ দিনটো বিশেষ কাৰ্যসূচী তাকো গোটেই ডিষ্ট্ৰিক্ট লেভেলৰ এটা কম্পিটিশ্যন হৈছিলে তাকো আকস্মিক মানে অতি আকস্মিকভাৱে হৈছিলে আমি একো প্ৰিপেয়াৰ নাছিলোঁ আমি এনেই গৈছিলোঁ তাতেই এনাউন্স কৰিলে তাতেই যোগদান কৰিলোঁ তাতেই মানে ক'লোঁ আৰু তাতেই পুৰস্কাৰো পালোঁ গতিকে সেইটো খুব মনত থকা এটা মেমৰি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ মই আজিৰ এই বিশেষ দিনটো আশা কৰোঁ আপোনালোকে শুনি ভাল পাইছে আৰু মই এনেকৈ মাজে মাজে ভিডিঅ' কিবাকিবি মোৰ ভাল লগা কাম হওক মই কি কৰোঁ বা কি কৰি ভাল পাওঁ আৰু মই নাচি ভাল পাওঁ মই নাচৰ ভিডিঅ' বনায়ো দি থাকোঁ সেইবোৰো দি থাকিম আৰু ইটো সিটো দি থাকিম মোৰ নিজৰ লাইফৰ ইটো সিটো বস্তু যদি এনেকুৱা আকৌ ষ্টৰি মনত পৰে এনেকুৱা কিবা বিশেষ দিনত সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আশা কৰোঁ আপোনালোকে মোৰ ইউটিউব চেনেলটো মৰমেৰে আঁকোৱালি ল'ব আৰু মোক মৰম দিব বুলি আশা ৰাখিছোঁ যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ওচৰৰ বেল আইকনটো হিট কৰি দিব ধন্যবাদ You gave me the letter I guess it was July You said we'll be better I don't know why I should
be a soul